মনে বিচৰা গাভৰুজনীক পৰিয়ালৰ বাধাৰ বাবে নাইবা নিজৰ যোগ্যতাৰ অভাৱ নতুবা আৰ্থিক দিশৰ তাৰণা বা যিকোনো কাৰণতে প্ৰিয়জনক নোপোৱাৰ যি বেদনা তাৰ প্ৰকাশভংগীৰে ডেকাই গায় গাঁওবুঢ়াৰ বাৰীতে বিধে কিয়া চকীদাৰৰ বেটিতা পাম কেতিয়া শনিবাৰে মঙলবাৰে পেচা পৰে চালো পেচা পৰে চালো তোৰ হেনা তিৰি পাবা নাই কপালত নাই কপালত। ৰাভা মহিলাই তাৰ প্ৰত্যুত্তৰত এনেদৰে গায় বিলৰ পানীত চিলাউৰে মাছ ধৰিবা মাছ ধৰিবা সকলোতে যাং আমি বাট ফুৰিবা বাট ফুৰিবা হালুৱাৰে চিৰি আংঠি মোৰ হাতত জ্বলে মোৰ হাতত জ্বলে এৰি গিলি মৰি মই দিনে ৰাতি কান্দি দিনে ৰাতি কান্দি নাৰী বধি বুলি তোক জমে নিব বান্ধি জমে নিব বান্ধি। প্ৰেম উন্মাদনাৰ মাজত পৰি ৰাভা ডেকাৰ হিয়াৰ কোষৰ পৰা নিগৰি ওলোৱা বহুৰাঙী গীতৰ বস্তু বা সামগ্ৰীসমূহৰ বৰ্ণনা কি মনোমোহা। গাছ কাটং নাকাটং মাকি নদীৰ পাৰত মাকি নদীৰ পাৰত চকুত লাগা খাৰু দিম ধূপ ধৰিয়া হাতত ধূপ ধৰিয়া হাতত কিলাংগি পাং তামাখু বেৰাই চালে থং বেৰাই চালে থং আহেলো খাই আপি গিলাং মনৰ কথা কং মনৰ কথা কং বগে জাৰি বগুলা বগে বলং তো বগে বলং তো বগুলাৰে মোক কিনি এৰি খালি মোক এৰি খালি মুকালৰে পথাৰত চাৰি আছে গৰু চাৰি আছে গৰু ভবা চাবা জানতে দিম হাতৰ খাৰু দিম হাতৰ খাৰু খেৰ কাটং নাকাটং গাইনা লেখি লেখি গাইনা লেখি লেখি তোক যেৱা মন নাখান খোপা ডাঙৰ দেখি খোপা ডাঙৰ দেখি। ৰাভা সমাজৰ সামাজিক ৰীতি নীতি অতি সহজ সৰল। সমাজত কোনোবা তিৰোতা বা মহিলাই সমাজৰ নীতি নিয়মৰ বৰ্হিভূত কাম কৰা দেখিলে পুৰুষে বহুৰাঙী গীতৰ মাধ্যমেৰে গায় এনেদৰে একে পৰ বাহৰে পাকাং চাঙিলি পাকাং চাঙিলি ভাতাৰ এৰি ভাতাৰ বহে ভাতাৰ ফালাঙি ভাতাৰ ফালাঙি হাত দীঘল কাচি লৈ ওলাই সাজি কাচি ওলাই সাজি কাচি সুৰেনেৰে দেখিবা তেও ফুৰে নাচি তেও ফুৰে নাচি। ৰাভা মহিলাই তাৰ প্ৰত্যুত্তৰত এনেদৰে গায় দেখি কথা পাতে ঝেয়া ডাকুয়া ঝেয়া ডাকুয়া কাউর কাতে তালা লাগ বহরু পারত পহরু পারত ফুল
তেনেদৰে বুকুৰ বেদনাত দহি পুৰি বয়সে ভাটি দিয়ালৈ চাই ৰাভা গাভৰুৱে গায় বিয়া দিম দিম বুলি হাই হাই বিয়া দিম দিম বুলি কলপাত কাটতে আঠা চিটকি পৰিল হাই হাই আঠা চিটকি পৰিল তোৰ কথা ভাবতে শুকাই গ'ল মোৰ শৰীৰ হাই হাই শুকাই গ'ল মোৰ শৰীৰ আকাশেদি উৰাই গ'ল বগলাৰে যা হাই হাই বগলাৰে যা পুৰুষৰে পেটৰ কথা নুবুজিলো পাক হাই হাই নুবুজিলো পাক আকাশেদি উৰাই গ'ল বগলাৰে যা হাই হাই বগলাৰে যা পুৰুষৰে পেটৰ কথা নুবুজিলো পাক হাই হাই নুবুজিলো পাক পুৰুষৰে পেটৰ কথা নুবুজিলো পাক হাই হাই